কছো এইবাৰ যদি মই পঞ্চায়ত ইলেকশ্যনত মেম্বাৰ জিকবা পাৰো চবকে দেখাই দিম বাপটাকে তোৰ এবাৰ থৌ তই মেম্বাৰ খেলবি আৰু দাদাৰে কম্বল বিতৰণ কৰবো এইবাৰ থৌ আমাৰ বুজিছা নে বেলেগ মাথা মাত তই শুনছি তই আয়ে বুই থৈ যোৱা চিয়া কানি থোচা যদিও তই ৰাইজক বিলাই দে তেওঁ তই ভোট নাপা বেলেগ মাথা মাৰ মোৰ মাথাটো তই বেয়া নকবি গম পাইছা নে তই একো নাজানা দে কিয়া সিদিনা সেই নগেন আজি গৰখা সিঁচি পাইছিলে সেই থল থল কৰে গড়ে মাতকেইটা সেইকেইটা মই 25 টকাত কিনি আনি গাঁৱৰ ৰাইজক মই 15 টকাত বেচা নাই ইমান সৰল অন্তৰৰ নিকা অন্তৰৰ মানুহ আৰু এই আমলখু অঞ্চলটো কোনোবাই ভোট নেদবো নে কি কয় দাদা তই এই তই এইবিলাক মাথা মাৰি লাভ নাই গম পাইছা নে এই ডংডংকা দুটা ল'ৰা থাকিও আমাৰ ভণ্টি নপুৰৰ এই ফালদুৱনিখানা পাতব পৰা নাই তই এইবিলাক মাথা মাৰাৰ বাদ দি গম পাইছা নে এই সেইখন পাতা সোনকালে চিন্তা কৰ গম পাইছা দাদা সেয়া হাহাকাৰ পাতিছোন একবাৰ জিকি ল'ব দিছো মোক তাৰপিছত দেখাবি নুপুৰৰ সেই ধুৱনি বিয়া হ'ব মোৰ ডাঙৰ বিয়া হ'ব তোৰ ডাঙৰ বিয়া হ'ব হে ভগৱান আমাৰ ঘৰৰ গোটেইকেইটা পৰিয়ালৰ ডায়েবেটিছ চলিয়ে ভাল আছিল কিনো এইবিলাক অমংগলীয়া কথা কওঁ কি অমংগলীয়া কথা কওঁ এই ৰন্থী মাষ্টৰৰ ঘৰৰ এই গোটেইকেইটা পৰিয়ালৰ ডায়েবেটিছ গম পাইছা সিহঁতৰ কি কৰে গম পাইছা নে এই এখন শুকুনা ৰুটি খাই ৰাতি ঘুমাই থাকে পইচা কিন্তু কিমান পইচা দেখিছা নে এখন শুকুনা ৰুটি খাই ৰাতি এই ঘুমাই মৰি থাকে এতিয়া আমাৰ এইবাৰ সেইকাৰণে আমাৰ ঘৰৰ গোটেইকেইটা পৰিয়ালৰ যদি ডায়েবেটিছ হ'ল হয় এই কমচে কম আমাৰ ঘৰটো হেৰি উঠিলে অলপ গম পাইছা নে আৰু কম খৰচতে হ'ল হয় গম পাইছা সেইবিলাকতো চিন্তা নকৰা তই এইবাৰ আমাৰ তোৰ এইবাৰ মই নুশুনো গম পাইছা নে সেই বুলি বেমাৰ হ'ব দিব লাগে নেকি আৰু তই নিজৰ মানুহটোহে কিন্তু খন্তি মাৰি থাকা আৰু একবাৰ পঞ্চায়ত ইলেকশ্যনত জিকবা দি তাৰপিছত দেখাই আছো মই কি বস্তু এতিয়া সেইগিলা পাতি কাম চাহ যা নিজৰ মানুহটো এইবাৰ খন্তি মাৰিবা বেমাৰৰ কথা নবা একবাৰ দিগদাৰ দিছো তাৰপিছত কি কৰো ইনে দিব ক'ত মলি যায় তই ক'ত মলি যায় তই তোক যদি দুই খৰা কৰবা নোৱাৰো হেলাঘৰত পূজা নাখাওঁ মই আজি খেচ্ছা নহয় নে ৰুণক পঞ্চায়তৰ মেম্বাৰ হ'ব দি তোকো খেদি আছো আজি খেত বাৰু মোক খেত শ্ৰদ্ধাৰ ৰাইজসকল যোৱাবাৰ মোহন ৰাইতীয়ে হেঙাৰখন চুৰ কৰোঁতে আমাক গালি পাৰিছিল এইবাৰ আমি তেওঁলোকৰে হেঙাৰখন চুৰ কৰিম বুলি প্ৰস্তাৱটো গ্ৰহণ কৰিলোঁ